নমস্কাৰ পঢ়াশালীলৈ সকলোকে স্বাগতম জনালোঁ। আহিলোঁ নতুন এটা ভিডিঅ'লৈ। আজিৰ এইটো ভিডিঅ'ত আমি ইতিহাসৰ বা হিষ্ট্ৰীৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন, মাল্টিপল চইচ কুৱেশ্যনৰ বিষয়ে আলোচনা কৰিম। এই কুৱেশ্যনবোৰ প্ৰিভিয়াছ ইয়াৰ ADRE বা থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড এক্সামত আহিছে আৰু লগতে আপকামিং যিবোৰ এক্সাম আছে সেই এক্সামবোৰতো এনেকুৱা ধৰণৰ কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয়। ঠিক আছে, তো কুৱেশ্যনবোৰ ডিছকাছ কৰিম, লগতে ইয়াৰ এক্সপ্লেনেশ্যনখিনি চাম, অলপ ইফাল সিফালৰ হিষ্ট্ৰীখিনি আমি চাব চেষ্টা কৰিম। ঠিক আছে, তো ব'লা বেছি দেৰি নকৰি আৰম্ভ কৰোঁ। ঠিক আছে, আচ্ছা অ'কে, তো ব'লা চাওঁ আমি ফাৰ্ষ্ট কুৱেশ্যন কি আছে। অ'কে, কিমান ইণ্টাৰেষ্টিং কুৱেশ্যন এটা চোৱা। হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য ময়ুৰা ডাইনাষ্টি? মৌৰ্য সাম্ৰাজ্য কোনে স্থাপন কৰিছিল? কোন ফাউণ্ডাৰ আছিল? ঠিক আছে, ফাউণ্ডাৰ কোন আছিল মৌৰ্য সাম্ৰাজ্যৰ বা সাম্ৰাজ্যৰ? ইয়াত অপশ্যন দিয়া আছে চোৱা, অশোকা দ্য গ্ৰেট, চন্দ্ৰগুপ্ত মৌৰ্য বা মৌৰ্য আমি যিটো অসমীয়াত কওঁ, বিক্ৰমাদিত্য আৰু চন্দ্ৰগুপ্ত ওৱান। জানা তোমালোকে, কিছুমানে জানিবও পাৰে, তো যিসকলে নাজানে সিহঁতৰ কাৰণে মই অলপ কৈ আছোঁ। তো ইয়াৰ শুদ্ধ এনচাৰটো হ'ল চন্দ্ৰগুপ্ত মৌৰ্য বা চন্দ্ৰগুপ্ত মৌৰ্য। তো চন্দ্ৰগুপ্ত মৌৰ্য অহাৰ আগত ভাৰতবৰ্ষত কোনে ৰাজত্ব কৰি আছিল? তেতিয়া নন্দ ডাইনেষ্টি আছিল, নন্দ সাম্ৰাজ্য আছিল। ঠিক আছে, ধননন্দই সেই সময়ত ৰাজত্ব চলাই আছিল, কিন্তু সেই সময়ৰ মানুহবোৰ সিমান বেছি হেপী নাছিল। কিয়? কাৰণ কি ধননন্দই বহুত বেছি পৰিমাণে টেক্স লৈছিল। এতিয়াও যেনেকুৱা টেক্স বেছি ল'লে আমাৰ বেয়া লাগিব না, কাৰণ আমি কষ্ট কৰি পইচা উপাৰ্জন কৰিম আৰু কিয় বেছি টেক্স দিম? টেক্স আমি দিম, কিন্তু ইয়াৰ লিমিটটো যদি বহুত বেছি দিয়ে তেনেহ'লে মানুহে ইনকাম কৰাৰ এই ইচ্ছাটো নাথাকে না, যে আমি যদি পইচা কামাই কৰি চব চৰকাৰকে দিব লাগে। বুজি পাইছা? নহয়, কিন্তু টেক্স দিব লাগে। এজন সুস্থ আৰু এজন ভাল নাগৰিক হিচাপে টেক্সটো দিব লাগে। তো টেক্স দিবা যেতিয়া ইনকাম কৰিবা। ঠিক আছে, অ'কে। তো সেই ধননন্দৰ সময়ত মানুহবোৰ সিমান বেছি হেপী নাছিল, আৰু সেই সময়ত এই আলেকজেণ্ডাৰ ৰজা যে আছিল, আলেকজেণ্ডাৰৰ ৰাজো সেই কিছু পৰিমাণৰ অংশত চলি আছিল। তো এইবোৰ বস্তুৰ কাৰণে এই মানুহবোৰ বহুত বেছি হেপী নাছিল। তো এইবোৰ বস্তু চাই চন্দ্ৰগুপ্ত মৌৰ্য আৰু লগতে বহুত এজন চতুৰ মানুহ, তোমালোকে জানা নাম কি? কৌটিল্য, যাক আমি চাণক্য বুলিও কওঁ, হয়নে? কৌটিল্য চন্দ্ৰগুপ্তক সহায় কৰিলে আৰু তাৰপিছত ধননন্দক পৰাজয় কৰি মৌৰ্য সাম্ৰাজ্য বা মৌৰ্য ডাইনেষ্টি বনালে। ঠিক আছে, এতিয়া আৰু অলপ কিছুমান বস্তু চাওঁ, যেনেকুৱা চন্দ্ৰগুপ্ত মৌৰ্যৰ পিছত কোন আহিল? ইয়াৰ পুত্ৰ বিন্দুসাৰা। ঠিক আছে, বিন্দুসাৰাৰ পিছত কোন আহিল? অশোকা। ঠিক আছে, অশোকাক বিন্দুসাৰাই প্ৰথমত উজ্জয়নৰ গভৰ্ণৰ বনাইছিল। তাৰপিছত লাহে লাহে অশোকাই যেতিয়া এই সাম্ৰাজ্যৰ দায়িত্বভাৰ ল'লে, তেতিয়া অশোকাই বহুত বেছি এৰিয়া কি কৰিলে? নিজৰ আয়ত্বত আনিলে। ঠিক আছে, এইফালে আমাৰ আফগানিস্তানৰ পৰা আৰম্ভ কৰি এইফালে বাংলাদেশ আৰু চাউথ ইণ্ডিয়াৰ বহুতখিনি পাৰ্ট এই অশোকাই কি কৰিলে? নিজৰ অধীনত আনিলে। ঠিক আছে, এই অশোকাৰ সময়তে ভাৰতবৰ্ষত বুদ্ধ ধৰ্ম বহুত বেছিকৈ প্ৰচাৰ হৈছিল। ঠিক আছে, সেইটো আৰু কিছুমান ধৰণৰ কুৱেশ্যন আহে, যেনেকুৱা এই ময়ুৰা ডাইনাষ্টিত মানে ময়ুৰা সাম্ৰাজ্যৰ সময়ত কোন গ্ৰীক ৰাজদূত ভাৰতবৰ্ষত আহিছিল? গ্ৰীক ৰাজদূত বুলি ক'লে কোন আছিল? মেগাস্থেনিছ। ঠিক আছে, মেগাস্থেনিছ ভাৰতত আহিছিল। ঠিক আছে, তো এনেকুৱা ধৰণৰ কুৱেশ্যন ইয়াৰ পৰাই চোৱা কেইটামান কুৱেশ্যন ওলাই গ'ল আৰু, হয়নে? নেক্সট কুৱেশ্যন চাওঁ আমি, কি আছে? হুইচ মেচিডোনিয়ান কিং ইনভেডেড ইণ্ডিয়া ইন 326 BC? 326 খ্ৰীষ্টপূৰ্বত মেচিডোনিয়াৰ কোনজন ৰজাই ভাৰতবৰ্ষক আক্ৰমণ কৰিছিল? কিছুমানে জানিব পৰা বহুত বেছি, এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। কোন আছিল? অপশ্যনত আছে চোৱা, চেলুকাছ, মেগাস্থেনিছ, এমাণ্ডছেন এণ্ড আলেকজেণ্ডাৰ দ্য গ্ৰেট। কোন আছিল? আলেকজেণ্ডাৰ দ্য গ্ৰেট। তো আলেকজেণ্ডাৰে
কি কৰিলে সেই সময়ত ভাৰতবৰ্ষত পৌৰৱা বা পুৰুৰ ৰাজ চলি আছিল তো পুৰু ৰজাক আলেকজেণ্ডাৰে জেলুম নৈৰ পাৰত যুদ্ধ কৰি হেৰালে ঠিক আছে জেলুম নৈৰ পাৰত এই পুৰুৰ ৰজাৰ ওচৰত বহুত সৈন্য আছিল আৰু ই হাতীৰেও আক্ৰমণ কৰিছিল কিন্তু তথাপিও ইমান বহুত সৈন্য সামন্ত লৈও আলেকজেণ্ডাৰৰ লগত জিকিব নোৱাৰিলে কিন্তু আলেকজেণ্ডাৰে দেখিলে নহয় পুৰুৰ ৰজাৰ ইমান বেছি পাৱাৰ আছিল তো ইয়াৰ সন্মানত কি কৰিলে ই ভাৰতবৰ্ষক আক্ৰমণটো কৰিলে ই যুদ্ধটো জিকি ইয়াৰ অধীনত এই সাম্ৰাজ্য এটা বনালে কিন্তু পুৰু যে আছে ঠিক আছে বা পুৰাজ বুলি কয় ইংৰাজীত পুৰুক সৰু এটা ৰাজ্য ইয়াৰ কাৰণে দি দিলে ইয়াৰ সন্মানত যে তুমি এইখিনি জায়গাত তোমাৰ ৰাজত্বখিনি চলোৱা ঠিক আছে তাৰপিছত নেক্সট কুৱেশ্যন হু ৱাজ দ্য সন অফ হুমায়ুন বহুত ইজি কুৱেশ্যন এইটোত এক্সপ্লেনেশ্যন দিব লগা আৰু একো নাই কোন আছিল আকবৰ হয়নে কিমান চনৰ পৰা 1556 পৰা 1605 লৈকে আকবৰে কি কৰিছিল নিজৰ ৰাজত্ব চলাইছিল তাৰপিছত নেক্সট কুৱেশ্যন হু ইজ ৰিলিজিয়াছ লিডাৰ অফ বেংগল টুক পাৰ্ট ইন দ্য ভক্তি মুভমেণ্ট ভক্তি আন্দোলনৰ সময়ত বেংগলৰ কোনজন ধৰ্মীয় নেতাই অংশগ্ৰহণ কৰিছিল ঠিক আছে তো ইয়াত চোৱা কি আছে অপশ্যন কবীৰ ৰামানুজা চৈতন্য আৰু জয়দেৱ এইটোৰ এনচাৰ কি হ'ব জানাই চাগে তোমালোকে চৈতন্য মহাপ্ৰভু নেক্সট কুৱেশ্যন হু ৰোট ৰামচৰিত মানস বহুত ইজি কুৱেশ্যন কোন আছিল তুলসী দাস হয়নে তাৰপিছত নেক্সট কুৱেশ্যন আহোঁ কি আছে দ্য কুইট ইণ্ডিয়া মুভমেণ্ট ৱাজ লঞ্চড ইন হুইচ ইয়াৰ আৰে বাপৰে ইমান ইজি কুৱেশ্যন এইবোৰ হয়নে কিমান চনত 1942 চনত তাৰপিছত আৰু নেক্সট কুৱেশ্যন কি আছে হুৱেন ৱাজ পাকিস্তান ক্ৰিয়েটেড এজ এ ছেপাৰেট ডমিনিয়ন আচ্ছা কেতিয়া পাকিস্তান এটা নতুন এটা কাণ্ট্ৰি হিচাপে বনোৱা হ'ল চোৱা সেই 1947 চনৰ এইখিনি সময়ছোৱাত যেতিয়া ভাৰত স্বাধীন হ'ল তেতিয়া ভাইচৰয় আছিল লৰ্ড মাউণ্টবেটেন জানা তো লৰ্ড মাউণ্টবেটেনে 3 জুনত ঠিক আছে 1947 চনৰ 3 জুনত এনাউন্স কৰি দিলে মানে পাব্লিকলি যে আমি ভাৰতবৰ্ষক এৰি গুচি যাম আৰু আগষ্ট মাহৰ মাজভাগত আমি এই ভাৰতবৰ্ষৰ যিটো দায়িত্বভাৰ আছে এইটো আমি ভাৰতবৰ্ষৰ যিবোৰ নাগৰিক আছে ইহঁতৰ হাতত এৰি গুচি যাম ঠিক আছে কিন্তু ইহঁতে এইটোও বুদ্ধি কৰিলে যে ভাৰতবৰ্ষক স্বাধীন হোৱাৰ আগত ভাৰতবৰ্ষক স্বাধীন কৰাৰ আগত ইয়াক দুটা ভাগত ভাগ কৰি দিম এটা হ'ব হিন্দু মেজৰিটি কাণ্ট্ৰি যিটো আমাৰ এতিয়া ভাৰতবৰ্ষ আনটো হ'ব মুছলিম মেজৰিটি কাণ্ট্ৰি ঠিক আছে ইয়াৰ পিছত আৰু বহুত হিষ্ট্ৰী আছে এইবোৰ আমি কেতিয়াবা ডিছকাছ কৰিম তো সেইটো উদ্দেশ্য হাতত লৈ ইহঁতে কি কৰিলে আগষ্ট 14 আগষ্টৰ দিনা 14 আগষ্ট 1947 দিনা কি কৰিলে মানে কাগজ পত্ৰত লিখি সব পাৱাৰখিনি ট্ৰান্সফাৰ কৰি দিলে যে পাকিস্তান এইটো এটা নতুন কাণ্ট্ৰি এইটো ইহঁতে নিজৰ দায়িত্বভাৰ নিজে ল'ব আৰু ভাৰতবৰ্ষ তাৰ পিছদিনা 15 আগষ্ট 1947 চনত স্বাধীন হ'ল তাৰমানে এইটো আমি ক'ব পাৰোঁ 14 আগষ্ট 1947 চনত পাকিস্তান স্বাধীন হ'ল আৰু 1947 চনৰ 15 আগষ্টত ভাৰতবৰ্ষ স্বাধীন হ'ল ঠিক আছে সেই সময়ত পাকিস্তানৰ দুটা পাৰ্ট আছিল এটা ইষ্ট পাকিস্তান আৰু ৱেষ্ট পাকিস্তান ইষ্ট পাকিস্তান এতিয়াৰ যিটো বাংলাদেশ এইটো আৰু ৱেষ্ট পাকিস্তান এই এতিয়াৰ যিখিনি পাকিস্তান এৰিয়াখিনি আছে এইটো তো ইষ্ট পাকিস্তান কেতিয়া গঠন হ'ল 1970 চনত শেখ মুজিবুৰ ৰহমান নাম শুনিছা এই শেখ মুজিবুৰ ৰহমানৰ এই আন্দোলনৰ পিছত 1970 চনত বাংলাদেশ মানে ইষ্ট পাকিস্তান বাংলাদেশ বুলি নতুন এটা কাণ্ট্ৰি হৈ গ'ল আৰু সেইফালে ৱেষ্ট পাকিস্তান থাকি গ'ল ঠিক আছে তাৰপিছত চাওঁ নেক্সট কুৱেশ্যন কি আছে ইন হুইচ চিটি ডিড দ্য 1857 ৰিভল্ট ষ্টাৰ্টেড 1857 চনৰ এইটো বিদ্ৰোহ আছিল যাক আমি চিপাহী বিদ্ৰোহ বুলি জানো এইটো কোনটো চিটিত আৰম্ভ হৈছিল তোমালোকে জানা আচ্ছা জানিলে বহুত ভাল মেৰুটত প্ৰথম এই বিদ্ৰোহটো আৰম্ভ হ'ল এতিয়া কথাটো হ'ল এই বিদ্ৰোহটো মেৰুটত আৰম্ভ কিয় হ'ল এইটো জনাৰ আগত আমি অলপ বস্তু জানি লওঁ এটা বস্তু যে বিদ্ৰোহ এটা হ'বলৈ সৰু সুৰা কাৰণত ডাঙৰ বিদ্ৰোহ এটা হৈ নাযায়
বহুতকেইটা কাৰণ থাকে যাৰ কাৰণে ইমান ডাঙৰ বিদ্ৰোহ এটা হয়, ঠিক আছে। যুদ্ধ হ'বলৈ হ'লেও বা কিবা এটা বিদ্ৰোহ হ'বলৈ হ'লেও বহুত কাৰণ থাকে। তো ইংৰাজৰ সেই সময়ছোৱাত ইংৰাজৰ যিবোৰ নিয়ম কানুন আছিল সেইবোৰ আমাৰ ভাৰতবৰ্ষৰ মানুহৰ কাৰণে বহুত কঠিন আছিল, ঠিক আছে। এই টেক্স লোৱা, তাৰপিছত আৰু বিভিন্ন ধৰণৰ এনেকুৱা নিয়ম যিবোৰ মানুহবোৰে এই নিয়মবোৰৰ এগেইনষ্টত আছিল। আৰু লাহে লাহে মানুহৰ মনত এই খংবোৰ কি হৈ আছিল, বাঢ়ি আছিল, জুইটো জ্বলি আছিল লাহে লাহে। তাৰপিছত 1857 চনত কি হ'ল, মেৰুটত মংগল পাণ্ডে কি আছিল, তেতিয়া সেই সময়ত চিপাহী আছিল, ঠিক আছে, ইংৰাজৰ সেনাৰ পাৰ্ট আছিল। তো সেই সময়ত এনফিল্ড নামৰ এটা ৰাইফল, মানে বন্দুক এটা এই চিপাহীকেইটাক দিলে। নতুনকৈ ক'লে যে আমি ইংৰাজৰ পৰা ভাল এখন ৰাইফল আনিছোঁ, এনফিল্ড ৰাইফল, সেইটো আৰু উন্নত মানৰ হয়, তো এতিয়াৰ পৰা চব চিপাহীৰ এইটো ৰাইফল ব্যৱহাৰ কৰিব লাগিব। কিন্তু ইয়াত এটা কেছ হৈ গ'ল, সেই যিটো এনফিল্ড ৰাইফল আনিছিল, এনফিল্ড ৰাইফলৰ কাৰ্টিজ যিটো আছে, এতিয়া কাৰ্টিজ কি, কাৰ্টিজ হ'ল সৰু এটা টোপোলা যিটোৰ ভিতৰত বাৰুদ ভৰোৱা থাকে, ঠিক আছে। আৰু কাৰ্টিজটো এনেকৈ মুখেৰে কাটি বাৰুদটো বন্দুকৰ যিটো নলীডাল আছে সেইটোৰ দ্বাৰা ভৰাই তাৰপিছত গুলি মাৰিব পৰা যায়, ঠিক আছে। তো কেছটো কি হ'ল, কথা এটা এনেকুৱা চাৰিওফালে বিয়পি পৰিলে যে এই যিটো কাৰ্টিজ আছে এই এনফিল্ড বন্দুকৰ, এই কাৰ্টিজটো গৰুৰ চামৰা আৰু গাহৰিৰ তেলেৰে বনোৱা, এনেকুৱা এটা কথা মানে চাৰিওফালে বিয়পি পৰিলে। এইটো কিমান সঁচা কিমান মিছা এতিয়ালৈকে এইটো প্ৰমাণ হ'ব পৰা নাই। কিন্তু এই কথাটো বিয়পি পৰাৰ লগে লগে কি হ'ল, যিকেইটা চিপাহী আছিল ইংৰাজৰ সৈন্যত, কি হ'ল, সিহঁতৰ মনত খং আহি গ'ল। কাৰণ মুছলিমকেইটাই এই গাহৰিৰ তেলটো মুখত নল'ব আৰু হিন্দুকেইটাই এই গৌ মাংসটো মুখত নল'ব, সেইটো লৈ ইহঁতে কি কৰি দিলে, বিদ্ৰোহ এটা কৰি দিলে। সেই সময়ত মোগল সাম্ৰাজ্যৰ ৰাজা আছিল বাহাদুৰ শ্বাহ জাফৰ। তো বাহাদুৰ শ্বাহ জাফৰৰ ওচৰত চব চিপাহীকেইটাই গ'লে আৰু যোৱাৰ পিছত ক'লে যে এতিয়া আপুনি দায়িত্বভাৰ গ্ৰহণ কৰক, আমি আৰু ইংৰাজৰ ৰাজত্বত থাকিব নিবিচাৰোঁ। কিন্তু এই বিদ্ৰোহটো সিমান বেছি সফল নহ'ল, ঠিক আছে। আৰু পিছত ভাৰত স্বাধীন কিমানত হ'ল, 1947ত, ঠিক আছে। ইংৰাজসকলে প্ৰায় 300 বছৰ ৰাজত্ব কৰিল আৰু তাৰপিছত ভাৰতবৰ্ষ এৰি গুচি গ'ল, ঠিক আছে। তো আজিৰ ভিডিঅ'ত এইখিনিয়ে, আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে চবৰ, ঠিক আছে। তো ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিবা, শ্বেয়াৰ কৰি দিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আজি ইয়াতে, জয় হিন্দ।